আজি মই এটা ভিডিঅ' বনাইছোঁ। এইটো আমাৰ মামনি হয় আৰু আমাৰ ছাগলী, এইটো ক'লা মামনি, বহুত মৰমীয়াল মামনি হয়। নাম ৰাখিছোঁ ইয়াৰ মামনি, কাৰণ ই আমাৰ তাৰমানে এনেকুৱা মৰম লগা ছাগলী আৰু আমি এইটোৱে পুহিছিলোঁ। আৰু মেইন উদ্দেশ্যটো হ'ল কেনেকুৱা মানে আপোনালোকলৈ এই ছাগলীৰ বা গৰুৰ বাবে এটা আমি ভিডিঅ' বনাইছোঁ। কি কাৰণত মই ছাগলীটো লৈ পেলাই আপোনালোকক মই কথাটো সম্পূৰ্ণ হিচাপে কৈ দিম আৰু কেনেকুৱা ধৰণৰ যিটো চৰকাৰে যিখন আইন আনিছে ছাগলী বা গৰুৰ কাৰণে, এইটো কাৰণত মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। যেনেকুৱা ছাগলী বা গৰুৱে হওক, আপোনালোকৰ ছাগলী গৰুসকল বা ৰাস্তাত এৰি থ'লে বা চৰকাৰে পালে আৰু গৰুটোৱে হওক ছাগলীটোৱে হওক উঠাই লৈ যোৱাৰ পিছত তাত যদি আপোনালোকে আনিব যায়, তেতিয়াহ'লে আপোনালোকে জৰিমনা ভৰিহে আনিব লাগিব, বা অৰ্থাৎ ফাইন দি পিনে ছাগলীটো হয়তো গৰুটো আপোনালোকে আনিব লাগিব। কাৰণ এইটো আইন কৰিছে মানে ভাল আইন কৰিছে। কিয় মই ক'বলগীয়া মতে কিয় ভাল কৰিছে, মেইন কাৰণটো হ'ল যাতে ছাগলী গৰু আপোনালোকক পুহিব মানা কৰা নাই, চৰকাৰখনে আপোনালোকক পুহিবলৈ দিছে। কাৰণ এইটো কাৰণতে চৰকাৰে আইনখন আনিছে যে কি কাৰণত, যে ছাগল গৰু ৰাস্তাত আপোনালোকে যাতে এৰি দি থ'ব নালাগে। কাৰণ ছাগলীটো বা গৰুটো আপোনালোকে এনেকৈ এৰি দি থ'লে, কাৰণ ৰাস্তাত উঠি যোৱাৰ পাছত হয়তো কোনোবাই গাড়ী লৈ আহি থকা অৱস্থাত মানে এনেকুৱা হৈ যায় কেতিয়াবা গৰুটো বা ছাগলীটোৰ কাৰণে এখন পৰিয়ালৰ মানে জীৱনটো যাবলগীয়া হৈ যায়। কাৰণ এটা ছাগল বা গৰুক বচাব গৈ কিন্তু মানুহৰ জীৱনটো গুচি যায়। কিন্তু মানুহৰ জীৱনটো গুচি গ'লে আপোনালোকৰ যোনে কি নহওক ঘূৰাই ৰিটাৰ্ণ নাপায়। বা ছাগলী এটাৰ কাৰণে যদি এজন মানুহৰ জীৱন যায়, এইটো কিমান ডাঙৰ কথা আপোনালোকে সকলোৱে গম পায়। কাৰণ এতিয়াৰ পৰা আপোনালোকে যিকোনো গাড়ী বা যিকোনো গাড়ীৰে কথা মই ক'লোঁ, আপোনালোকে ছাগল গৰু ৰাস্তাত এৰি দিলে বা কিবা কাৰণত কিবা গাড়ী মহতিয়াই লৈ গ'লে, আপোনালোকে কেতিয়াও যিখন গাড়ী মহতিয়াই লৈ যাব সেইখন গাড়ীৰ আপোনালোকে পইচা খুজিব নোৱাৰিব। কাৰণ পইচা খুজিব নোৱাৰিব মানে এইটোৱেই কাৰণত, কাৰণ আপোনালোকৰ কাৰণে চৰকাৰে এখন আইন আনি দিছে। আৰু যিখন গাড়ীয়ে ছাগলী বা গৰু মহতিয়াই লৈ যোৱাত পইচা বিচাৰিব যায়, কিন্তু আপোনালোকেহে পইচা উল্টাই দিব লাগিব। কাৰণ চৰকাৰে সম্পূৰ্ণ হিচাপে আপোনালোকক এই আইনখন আনি দিছে, আপোনালোকক গৰু ছাগলী পুহিব দিছে, মানা কৰা নাই, আপোনালোকক ৰাস্তাত এৰি দিবলৈ মানা কৰিছে। কাৰণ ভালৰ কাৰণে, কাৰণ মানুহৰ জীৱনৰ কাৰণে এইটো আইনখন আনিছে। কাৰণ মানুহৰ জীৱনটো মেইন। কাৰণ এটা গৰু বা এটা ছাগলীৰ কাৰণে মানুহৰ পৰিয়ালৰ কিছু মানুহ মৃত্যুত হ'বলগীয়া হৈ যায়। এইটো কাৰণত চৰকাৰে আইনখন আনিছে আৰু আইনখন আনাটো বহুত ভাল কথা, ভাল লাগিছে। কাৰণ এইটো এটা বেয়া কথা নহয়। কাৰণ চৰকাৰে আপোনালোকক ছাগল গৰু পুহিবলৈ দিছে, মানা কিয় কৰা নাই মই আপোনালোকক কৈ দিছোঁ। আজি আমি এটা ছাগলী পুহিছোঁ বা গৰু এটাই পুহিছোঁ, পুহি ফেলে ছাগলীটোৱেই হওক বা লালন পালন কৰি 2 টকা আমি পইচা পাই আছোঁ। কাৰণ সেইটো কাৰণত চৰকাৰে আমাক মানা কৰা নাই। আপোনালোকে পোহক, বস্তুটো ভালকৈ ৰাখক, সেইটোৱে কৈছে। যাতে আপোনালোকে ৰাস্তাই ঘাটে এৰি দিব নালাগে, আপোনালোকে পুহিছে ভালদৰে পালন কৰক, সেই হিচাপে আপোনালোকক কৈছে। বা আপোনালোকক কোনো ধৰণৰ মানা কৰা নাই ছাগল গৰু পুহিব নালাগে, ছাগল গৰু পুহিলে আপোনালোকে জৰিমনা দিব লাগিব, এইটো আপোনালোকক চৰকাৰে কোৱা নাই। কাৰণ এইটোৰ কথাই কৈছে যে এইটোৰ কাৰণতে আইনখন অনা হৈছে যে আপোনালোকে ৰাস্তাত ছাগলী গৰু এৰি দিব নালাগে বুলিহে কৈছে। কাৰণ এটা ছাগলী গৰুৰ কাৰণে মানুহৰ জীৱন যায়, সেইটো কাৰণত কৈছে, ভালৰ কাৰণে কৈছে। এইটোৱে মই ক'ব বিচাৰিছোঁ। আৰু আপোনালোকক যিসকল আমিও ক'ব বিচাৰোঁ মানে কেনেকুৱা, আমি ছাগল গৰু পুহি বা এখন ঘৰ চলাই আছোঁ, পৰিয়াল পুহি আছোঁ, সেই হিচাপত আমিও যাতে গৰু ছাগলীবোৰ এৰি দি নথওঁ, এইটো কাৰণে মই সতৰ্ক হ'বলৈ আপোনালোকক অনুৰোধ জনাইছোঁ যে এতিয়াৰ পৰা যিখন আইন আনিছে চৰকাৰে, ভাল আইন আনিছে। আৰু আপোনালোকে ছাগলী গৰু বা এৰি দি থ'ব নালাগে। আপোনালোকক এইটো কাৰণ কৈছোঁ, কাৰণ আপোনালোকো বিপদ সন্মুখীন হ'ব নালাগে। কাৰণ ছাগলী গৰু যদি এৰি থৈ দিয়ে, ৰাস্তাৰ পৰা উঠাই লৈ যায়, তেতিয়াহ'লে আপোনালোকে ফাইন ভৰি আনিব লাগিব বা জৰিমনা ভৰি আনিব লাগিব। কাৰণটো জৰিমনা ভৰোঁতে কমত আপোনালোকে 10,000 বা 15,000 বা 5,000 টকা ভৰিব লাগিব। যেনেকুৱা এটা ছাগলীৰ দাম 10,000 বা 15,000 টকা নহয়। সেইটো কাৰণত মই কৈছোঁ আপোনালোকে
ছাগলী বা গৰুৱে হওক আপোনালোকে দৰৱ দিয়াত চেষ্টা কৰক আৰু ভালদৰে পালন কৰক, যাতে সকলোৰে জীৱনবোৰ সকলোৰে ভাল থাকক, কুশলে থাকক, কোনো বিপদ সন্মুখীন হ'ব নালাগে। এইটো কাৰণত মই অনুৰোধ জনাইছোঁ। আৰু যিখন চৰকাৰে আইনটো আনিছে হ'ব ভাল লাগিছে, আৰু মানে কাৰো বিপদ হ'ব নালাগে, সেইটো কাৰণে চৰকাৰে আইনখন আনিছে, সতৰ্কবাণী সকলোকে কৰি দিছে যে ছাগলী গৰু ৰাস্তাত এৰি দিব নালাগে। যদি আমি উঠাই নিব লগা হৈ যায় তেতিয়াহ'লে আপোনালোকে ফাইন বা জৰিমনা ভৰিব লাগিব। চৰকাৰে এই কথাটোৱে কৈছে, যদি আপোনালোকে চৰকাৰৰ কথা নামানি পিনে আপোনালোকে সকলোৱে এৰি ৰাস্তা ঘাটে এৰি দি থৈ দিয়ে, তেতিয়া মানুহৰ জীৱন এটা যোৱাৰ আৰু তাৰমানে চান্স থাকে। কাৰণ ছাগলী গৰুৰ কাৰণে মানুহ বহুত এনেকুৱা জীৱন যায়, মৃত্যু হ'বলগীয়া হয়। এইটো কাৰণতে চৰকাৰে কাৰণ দেখা পাই আহিছে বৰ্তমান। এইটো কাৰণত মই ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যিসকলে পুহিছে ভালদৰে পোহক। আপোনালোকে গৰু ছাগলী পুহি পেলাই 2-1 টকা উপাৰ্জন কৰক, কাৰণ ভালৰ কাৰণে আপোনালোকৰ যিহেতু ছাগলী গৰু পুহি পেলাই এখন কিবা চলাই আছে, ঘৰ বা কিবা চলাই আছে, বা বছৰত কেইটকামান আপোনালোকেও পায়। সেই হিচাপত মই ক'বলৈ খুজিছোঁ আপোনালোকক, যাতে আপোনালোকে অকণমান ছেফটি হওক, আৰু যাতে ছাগলী গৰুবিলাকক আপোনালোকে ভালদৰে ৰচা লগাই দিয়ক, যাতে পথত ভালকৈ দৰৱ দিয়ক, যাতে ৰাস্তা ঘাটত যাব নোৱাৰে। ঠিক আছে গাইজ, আৰু ভিডিঅ'টো মই ইমান দীঘলীয়া নকৰোঁ, বহুত দীঘলীয়া হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ হিচাপে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চালে কথাটি গম পাব মই কি কৈছোঁ, কি কোৱা নাই। আৰু মই ভিডিঅ'টো দি আছোঁ আপোনালোকৰ মাজত, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ফেচবুক পেজটো যাতে আপোনালোকে ফ'ল' কৰি ল'ব। ঠিক আছে, বাই বাই, আজি জয় আই অসম।